তাৰপিছতে মই এনেকৈ লাইট চাইট অফ কৰিলোঁ, শুলোঁ। প্ৰায় 15 মিনিটমান পিছত মানে ষ্টাৰ্ট হৈছে হা কান্দাটো। মানে ভয় নাখাবা, ভয় খাইছা নেকি? নাই মানে কান্দিছে ন, তাৰপিছতে মই মানে ভাবি আছোঁ কোনে কান্দিছে, মই এতিয়া কি কৰিম মানে মোবাইলটো মানে মই সেইদিনা ভাবিছোঁ যে মই আজি একো পোহৰ নিদিওঁ, পোহৰটো দিলেই যদি নাইকিয়া হৈ যায় মই নিদিওঁ মানে। তাৰপিছত অলপ সময় ৰখি আছোঁ, ৰখি থাকোঁতে মই এতিয়া গম পাইছোঁ পাপাই ন কাঁহিছে, মানে পাপাও শুনি আছে সিটো ৰুমত। আচ্ছা, মই যে শুনিছোঁ পাপাই গম নাপায়, ধৰি লোৱা মই যে শুনি আছোঁ সিটো ৰুমত মানে পাপাই শুনি আছে। তাৰপিছত পাপাই ন এনেকৈ এনেকুৱা টাইপত মানে কাঁহি দিছে। তেতিয়া মই পাপাক মাত দিছোঁ, পাপা তুমিও শুনিছা নেকি? মোক গান ধৰি আহিছে, পাপা তুমিও শুনিছা নেকি? তাৰপিছতে পাপাই কৈছে অঁ তুমি সাৰ পাই আছা? মই চোৱা মই সাৰ পাই আছোঁ। তাৰপিছত মই চোৱা ব'লা বাহিৰত যাওঁ। তাৰপিছতে মানে পাপাই কৈছে নালাগে নেকি, নাযাওঁ নেকি, কান্দি আছে কিন্তু নন ষ্টপ কান্দি আছে তেতিয়া। তাৰপিছতে মই উঠিছোঁ, লাইট চাইট একো জ্বলোৱা নাই, উঠি পেলাই মই আগফালৰ দৰজাদি ওলাই গৈছোঁ, পাপা পিছফালৰ দৰজাদি ওলাই গৈছে, হাতত এনেই কিবা লৈ গৈছোঁ আৰু আমি। তাৰপিছত গৈ পেলাই দেখিছোঁ বাহিৰলৈ গৈ থকালৈকে চাউণ্ডটো আছে। চোৱা দুটা মানুহ দুটা ছাইডৰ পৰা গৈছোঁ, কুকুৰ মেকুৰী হ'লেতো আমি দেখি গ'লোঁ হয়, দৌৰি পেলাই গুচি গ'ল হয়, কিন্তু গৈ পেলাই যে পাইছোঁ একো নাই, চাউণ্ডটো নাই, অট'মেটিক চাউণ্ডটো নাইকিয়া হৈ গ'ল।